নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছাম জবছৰ আৰু এটি নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন, ডিৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন আৰু সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে। আৰু এই তিনিওটা বিভাগৰ অধীনত চলি থকা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথমখন মেধা তালিকা ইতিমধ্যে প্ৰকাশ হৈছে আৰু দ্বিতীয় মেধা তালিকা এই কেইদিনৰ ভিতৰতে প্ৰকাশ হ'বলৈ গৈ আছে। ইয়াৰ মাজতেই আমাৰ সকলোৰে মনত এটি প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰে এই নিযুক্তি প্ৰক্ৰিয়াসমূহ কেতিয়া সম্পন্ন কৰিব। বন্ধু বান্ধৱীসকল, এই সকলো প্ৰশ্ন আৰু উৎকণ্ঠাৰ মাজতেই আমাৰ মাজলৈ এটি অতি আনন্দৰ খবৰ আহিছে। খবৰটো হ'ল যে চৰকাৰে অহা মাহৰ ভিতৰতে 20,000ৰো অধিক নতুন শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই কথা নিজমুখে স্বীকাৰ কৰিছে কৰিমগঞ্জত আজি এখন দলীয় সভাত ভাগ লৈ মাননীয় অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আহকচোন আমি তেখেতৰ মুখেৰে এই কথা শুনো। আজি অহা মাহৰ ভিতৰত আমাৰ ৰাজ্যখনত নতুনকৈ প্ৰায় 20,000 শিক্ষকক আমি নিযুক্তি দিবলৈ সক্ষম হ'ম, যি অসমৰ বুৰঞ্জীত কেতিয়াও কোনো দিনে এনেকুৱা কাম এটা বছৰৰ ভিতৰত কোনো কৰিবলৈ সক্ষম হোৱা নাছিল। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে শুনিলে যে চৰকাৰে অহা মাহৰ ভিতৰতে 20,000 শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ আৰু অফিচিয়েল বাতৰি পাবলৈ আপোনালোকে অনুগ্ৰহ কৰি ইউটিউবত চাই থাকিব আছাম জবছ ইউটিউব চেনেল। আৰু যদিহে আপোনালোকে এই ভিডিঅ'ৰ যোগেদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে পোনপ্ৰথমে আৰু তৎক্ষণাত আমাৰ চেনেলৰ পৰা লাভ কৰিব পাৰে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।